Hello guys, good morning. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেল PG ক্ৰিয়েচনলৈ আৰু লগতে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা থাকিল আৰু আজি মই মোৰ প্ৰথম ভ্লগটো ষ্টাৰ্ট কৰিম সো আপোনালোকে চাই থাকিব আজি বিশ্বকৰ্মা পূজা যেহেতু কি দেখুৱাও একোটো বেলেগ একো নাই অকল বিশ্বকৰ্মা পূজাৰ কাৰণে ঘৰত অলপকে নিয়ম কৰিছে সেইবিলাকে দেখাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে এইফালে মায়ে পূজা কৰি আছে এয়া পাপাই শৰাই সজাবলৈ সাজু কৰি আছে প্ৰসাদ খাবলৈ হৈ গ'ল এয়া মা আৰু পাপাই প্ৰসাদৰ পাত সজাই আছে এইফালে দাদাই প্ৰসাদৰ পাত বিতৰণ কৰি আছে এতিয়া সবজি কাটিবলৈ আৰম্ভ কৰিছেগে আৰু এইফালে বনি আছে দালি এইফালে চলি আছে পুৰি বনাবলৈ যা যোগাৰ কুচিলৈ আজৰি এইফালে আকৌ ওচৰৰ খুৰীয়ে মাতিছে প্ৰসাদ খাবলৈ খালে দি আছে অকলে এয়া মই ব্যৱস্থা কৰি প্ৰসাদ খাই আছো এয়া খুৰীয়ে প্ৰসাদ দিছে খাই লওঁ প্ৰসাদ অকণ বহি লৈছোঁ দেই একদম বতৰটো আজি ঠাণ্ডাই বাৰু কিন্তু ইফাল সিফাল কৰি থাকিলে আৰু অকণমান গৰম উঠে ন হয়নে এইজনৰ বোলে জলকীয়া কাটি হাত ফৰফৰাই গৈছে এইফালে হৈ গ'ল মিক্স চব্জি ৰেডি আৰু আনফালে বুট দালি ৰেডি হৈ গ'ল এইফালে টেবুল লাগি গ'ল এয়া জ্বলা ভাজি ৰেডি হৈ গ'ল খাবলৈ এতিয়া খোৱা পৰ্ব ষ্টাৰ্ট এইফালে বনি আছে পুৰি অংক কেনেকুৱা হৈছে খাবলৈ মজা একদম মজা
খাইছে কেনেকুৱা লাগিছে কিন্তু অঁ জলকীয়াটোতো ভালেই লাগে আমাৰ অঁ এইফালে আকৌ পেহা আইতাহঁতে কথা পাতি আছে এইফালে আহি গ'ল আমাৰ ফুচুলি এইজনী হৈ গ'ল মোৰ ভাগিন লাজ কৰে তাই বহুত লাজ কৰে যাগে জক জক ময়ো খাই দিওঁ আৰু বহুত চালোঁ বেলেগে খাই থকা মোৰো খাওঁ খাওঁ লাগিছে যে ময়ো খাই দিওঁ আৰু এয়া আহি গ'ল মুনমি বা এইফালে আইতা মামী খুৰী ভণ্টিহঁতে একদম পূৰা লেকচাৰ মাৰি মাৰি খাই আছে 2,000 years later. বহুত ভাগৰ লাগিছে একদম কাপোৰ কানি চেঞ্জ কৰি ফ্ৰেছ হৈ আহি এতিয়া বহিছোঁ আছেই মানুহ আহি আছে এতিয়াও আহি আছে কিন্তু বহুত ভাগৰ লাগিছে আৰু একো কৰিব মানে এতিয়া শক্তি নাই আৰু যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভ্লগ হয় সেইকাৰণে মই ইমানখিনি কৰিব পৰা নাই আচলতে যিমানখিনি কৰিব লাগে ইমানখিনি মই পৰা নাই আৰু মই জনাও নাই সেইকাৰণে আচলতে লাহে লাহে আৰু ভাল কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাব চেষ্টা কৰিম আজি মই ইমান ভালকৈ একো দেখুৱাব নোৱাৰিলোঁ কাৰণ যিহেতু নিজৰ ঘৰত যেতিয়া পূজা পাতিছে তো কাম বন তলত থাকেই ন সকলোৰে তো সেইকাৰণে ইমানখিনি মই দেখুৱাব নোৱাৰিলোঁ যিখিনি প্ৰথমতে পাৰিলোঁ সেইখিনি দেখুৱালোঁ শেষলৈ মই দেখুৱাব নোৱাৰিলোঁ আৰু প্ৰপাৰলি চব বস্তু দেখুৱাব নোৱাৰিলোঁ বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰি দিব আকৌ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই